এয়া আমাৰ বেহবাৰী ছাৰ। এতিয়া আমি আহি আছোঁ জুবিনদাৰ ঘৰৰ ফালে। এই গাইজ আজি আপোনালোকৰ নতুন এটা ব্লগলৈ স্বাগতম। আৰু মই গৈ আছোঁ এতিয়া বেহাৰবাৰী আউটপোষ্ট। আপোনালোকে চাই থাকক, মই সকলোকে লগ কৰাম বুলি গৈ আছোঁ। লগ কৰিব পাওঁ নাই এতিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকক, সকলোৱে গম পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা ধৰণৰ ব্লগ লাগে। যিখন নতুন ফ্লাইঅভাৰ বনাইছিলে তাৰ ওপৰত আহি আছোঁ। কি ধুনীয়া দৃশ্য আঁকি থৈছে। মানুহে লেতেৰা কৰি দিয়ে, মানুহে লেতেৰা কৰিব নালাগে। আচলতে দেখিও ভাল লাগে, বেয়া নহ'লে। আৰু এটা কিমান ধুনীয়া চিনেমা আঁকি থৈছে এইফালে, দেখি মজা লাগে। সেইটো কাৰণে আপোনাৰ যোনেই নহওক লেতেৰা কৰিব নালাগে, ভালকৈ ৰাখিব লাগে। আমাৰ নিজৰ বস্তু অসমতে আছে, আমি থাকিলেহে দেখিম, নাথাকিলে ক'ত দেখিম। সেইটো কাৰণে ভালকৈ ৰাখিব লাগে। আৰু একদম ধুনীয়া বনাইছে ব্ৰিজখন। কালো কিসমারেলি মাই বাঁধে করিবানা ইমলাই হেদে রেলি মাই বিতাউলা জীবন কালো কিসমারেলি মাই বাঁধে করিবানা ইমলাই হেদে রেলি মাই বিতাউলা জীবন বেহৰবাৰী আউটপোষ্ট য'ত শ্বুটিং হয় তালৈ আহিছিলোঁ। ইয়াতে আপোনাৰ পাৰ্মিশ্যন নাই ভিডিঅ' কৰিবলৈ। মই প্ৰীতম খাৰবেৰীয়াকো সুধিলোঁ আৰু SI ছাৰক সুধিলোঁ, ভিডিঅ' কৰিব নিদিয়ে। এখন বেহৰবাৰী আউটপোষ্টৰ গেট আৰু এখন বানাৰ হয়। শ্বুটিংটো এই চাইডে হয়, উল্টা চাইডে। ইয়াত শ্বুটিং নহয়, ইয়াত অকল গেটখনৰ শ্বুটিংটোৱে লোৱা হয়। এইপিনে আপোনাৰ গোটেই সম্পূৰ্ণ শ্বুটিংখিনি লোৱা হয়। এতিয়া ৰাকেশক লগ পাইছিলোঁ, কিবা শ্বুটিং চলি আছে, সেইটো কাৰণে ফটো নামাৰিলোঁ। আপোনালোকক দেখাই থাকিম আৰু বাহিৰৰ পৰাই দেখাম, যিহেতু পাৰ্মিশ্যন নাই। আপোনালোকে চাই থাকক ভিডিঅ'টো। কেকে ছাৰৰ ঘৰত আহিছিলোঁ, মানুহ চানুহ নাই। আৰু ইয়াত শ্বুটিং হৈ থকা নাই আজি। ইয়াত এইটো ঘৰটো, এইফালে গেটখন। এতিয়া ভিতৰত সোমাব নিদিয়ে যিহেতু, সেইটো কাৰণে আপোনালোকক অকণ বাহিৰৰ পৰাই দেখালোঁ। এতিয়া আমি আহি আছোঁ জুবিনদাৰ ঘৰৰ ফালে। এতিয়া ইয়াৰ পৰা গুৱাহাটীখন কিমান ধুনীয়া লাগে আপোনালোকে চাওকচোন। চব ঘৰেই ঘৰ। এইফালে একদম এইখন ওখ পাহাৰ, এইফালে একদম গোটেই গুৱাহাটীখন কি মজা লাগে। আপোনালোকক মই বেক ভিউটো দেখাই দিছোঁ, আপোনালোকে চাই লওক আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এতিয়া আমি দুটা আহিছোঁ, সেইটো এটা ভাইটি এটা আহিছে। ইয়াত ফটো দুটামান মাৰিলোঁ, একদম মজা লাগিছে ফটোকেইটা। চাব ইনষ্টাগ্ৰামত লক্ষ্যজিত। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रात सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब तुझे रब की कोई खोज नहीं, जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी। ধুনীয়া এটা চিনেৰি আঁকি থৈছে। আমি জুবিনদাৰ ঘৰৰ ওচৰত পাই গ'লো, খাৰঘুলি। তাত বৰষুণ দিছে, বৰষুণ তিতি অলপ ব্লগ বনাইছোঁ। আজিকালি জুবিনদা ইয়াত নাথাকে বোলে। এতিয়া গেট অফ কৰি থৈছে, ভিতৰলৈ সোমাবতো নোৱাৰি, জুবিনদা নাই। সেইপিনে ফটো আঁকি থৈছে। বহুত কষ্ট কৰি আহিছোঁ বৰষুণত তিতি তিতি। পিনে লিখি থোৱা আছে জুবিন 0 মাইল বুলি, সেইপিনে ফটো আঁকি থৈছে। কি মজা এটা পৰিৱেশ, বৰষুণ দিছে এতিয়া পুৰা। আপোনালোকে ব্লগটো চাই থাকক আৰু দেখাই আছোঁ আপোনালোকক কি মজা এটা ভিউ পইণ্ট। এইপিনে জুবিনদাৰ ঘৰ। এজাক বৰষুণৰ ফলত হোৱা পানী। বানপানী হৈছে গুৱাহাটীত, এজাক বৰষুণত ডবল বানপানী। আপোনালোকে দেখিলে কিমান ডবল বানপানী হ'ল। এজাক বৰষুণৰ পানী, আৰু যদি বৰষুণ দিনটো দি থাকে কি হ'ব অৱস্থা নাই। এই ভাইটিয়ে চলাই গৈ আছে, মই গৈ আছোঁ। সেইটো এটা নতুন ফ্লাইঅভাৰ বনাই আছোঁ।
सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनो जरा जिस्म का शौक नहीं दिल दी গুৱাহাটী জামৰ মাজত পুৰা ট্ৰেফিক জাম है रब तुझे रब की कोई खोज नहीं जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा আৰু ধুনীয়া ভিডিঅ' আহি আছে তাত ছাপোৰ্ট কৰিব ইয়াক গুৱাহাটীৰ অৱস্থা চাওক ৰাইজ ৰুমলৈ আহি আছোঁ গুৱাহাটীৰ অৱস্থা এনেকুৱা আলোকে সুমারেলি মাই বাঁধে করিব না ইমলাই হৃদয় রেলি মাই বিতাও লাজ এতিয়া মই ৰুম আহি পালোহি আৰু ভাত খালোঁ ফ্ৰেছ হ'লোঁ অলপ তাৰ পৰা গুৱাহাটীত কিমান পানী হয় আপোনালোকে গম পালে আহিব নোৱাৰি ৰিক্সা লৈ আহিছোঁ ৰিক্সাটো মানে ওপৰৰ পৰা পানী পৰিছে ছাইডৰ পৰা পানী আহিছে গাড়ী গৈ আছে যে দেন ৰুম পালোহি আৰু এতিয়া মই আকৌ ওলাই যাম আপোনালোকৰ গুৱাহাটীৰ পৰা ধামাকা ব্লগ আহি আছে যদি আপোনালোকে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মই দিয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন আগতীয়াকৈ পায় তেতিয়াহ'লে আজিলৈ বাই বাই